নমস্কাৰ, মোৰ নাম মহেশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিন ব্লগ। আজি ফুৰিব যাই আছোঁ বহুত দিনৰ মূৰত আমাৰ লগৰ কেইটাৰ লগত। এতিয়া আমি দাসৰ চাঙত বহি আছোঁ, এখন দাসৰ দোকান, আৰু সি গাড়ী ওলাব গৈছে ভিতৰত। গাড়ী ওলোৱা মানে মই অলপ টাইম বহো বোলো, ইমান গৰম আজি। কিন্তু এতিয়া অলপমান বতৰটো ঠাণ্ডা কৰিছে, মেঘ চেঘ দি আছে, হয়তো ৰাতি মানে বৰষুণ দিবও পাৰে বা আমি যাই থাকাতে বৰষুণ পাবও পাৰোঁ, ঠিক নাই কি হয়। তো সি আহি আছে গাড়ী ওলাই। এতিয়া আমি আহি আমাৰ জানুপথাৰ পালোঁ, আৰু ইয়াতে আমাৰ ল'ৰাকেইজন আছে। ইয়াৰে গোটেইকেইজন নাযায়, এফালে আমাৰ ৰঙা স্কুটি আৰু এফালে আমাৰ ব্লেক পেন্থাৰ, আৰু আমাৰ এইটো আয়ুষ ভাই, পাপু ভাই, আৰু এতিয়া আমি যাই থাকোঁ আৰু লাহে লাহে। গাইছ, আহি আমি সোণাহাৰ চক পালোঁ, আৰু এইখন আমাৰ য'ত পূজা হয় সোণাহাৰৰ ফিল্ড, আৰু এইটো আমাৰ সোণাহাৰৰ চক, আৰু আমি চিধাই যাম আঠগাঁও হৈ। আৰু গাইছ, আজি ধুনীয়া বতৰ কৰি আছে, ধুনীয়া ঠাণ্ডা বতৰ। মানে মই ভিডিঅ'টোত মাত ক'ব পৰা নাই, কাৰণ বহুত বতাহ দি আছে নে, মাতটো অলপমান বেয়া হ'ল। আহি পালোঁ বুৰকাছ চক, আৰু আহি পাওঁতে আন্ধাৰে হ'ল, আৰু আমি এইটো ৰাস্তাৰেদি যাম। আৰু মেইন কথাটোতো কোৱাই নাই কিয় যাম আমি তাতে দদৰা যাই আছোঁ। মেইন কথা মানে তাতে প্ৰত্যেক বছৰে পূজা ডাঙৰকৈ পালন কৰা হয়, সেইকাৰণে ভাবিলোঁ আমি মানে আমাৰ ৰঙিয়াটো চলি আছে জোলন, বাট আমি জোলনত যোৱাতকৈ ভাবিলোঁ অলপ দূৰতে যাওঁ, অলপ ভালো লাগিব মন চন, আৰু আমাৰ তাতে আলহীও আছে, সেইকাৰণে ভাবিলোঁ ব'ল আৰু যি হয় হ'ব আৰু দেখা যাব, সেই বুলি আমি দদৰৰ ফালে ওলাই আহিলোঁ। আৰু পামেই আৰু বেছি দূৰ নাই। আহি পালোঁ আৰু জাম চাক নাৰাইজ আহি পালোঁ গাইজ, গাড়ী চাড়ী থৈ ল'লোঁ, আৰু আমি এতিয়া ফাৰ্ষ্ট মন্দিৰ দৰ্শন কৰিম, তাৰপিছত ঘূৰিম। আৰু গাইজ মানুহ চাওক, আৰু এই ক'লা কাপোৰ পিন্ধা মানুহটোৱে হাতত যে কিবা এখন লৈ আছে, কিয় এনেকৈ লৈ আছে আপোনালোকে কোনোবাই যদি জানে প্লিজ কমেণ্ট বক্সত লিখি দিবচোন। মই মানে ভালদৰে নাজানো কিয় লৈ আছে, আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰে। আৰু গাইজ, ৰাস্তাৰ দুইফালে অকল মিঠাইৰ দোকানেই, আৰু মিঠাই গোন্ধেই গেছি একদম পূৰা, আৰু মানুহ চাওক। আৰু এতিয়া আমি আগৰ ফালে যাই আছোঁ, আগত কি কি হৈ আছে, ক'ত কি হৈছে সকলোবিলাক দেখাই আছোঁ আপোনালোকক। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লগতে ভিডিঅ'টো লাইক কৰিব, আৰু চাই থাকক। কিবা এটা খাওঁ দে, আৰু খাই কিনি আৰু ভিডিঅ'টো লাহে লাহে শেষ কৰোঁ, আৰু বহুত ৰাতিও হৈ আহি আছে। আৰু ফাইনেলি আহি পালোঁ ঘৰ, পাম আৰু অলপমান গাড়ীৰ পৰা নমলৈ জাষ্ট। ইমান মানুহ, সেইকাৰণে অলপমান আহাত লেট হৈ গ'ল, মানে 12টা বাজি গৈছে আৰু প্ৰায় ক'ব গ'লে। মাহঁতে শুলে চাগে, এতিয়া যাই কিনি ফোন কৰিব লাগিব। আৰু অলপমান মিঠাই লৈ আহিছোঁ পূজাৰ পৰা, নহ'লে ঘৰৰ মানুহকেইটা ক'বনে যে আকৌ নানি দিছোঁ পূজাৰ পৰা। তো আজিলৈ ইমানখিনিয়ে, ভিডিঅ'টো একদম শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।